Hello friends, মই এই ভিডিঅ'টোত আপোনালোকক স্বাগতম জনাইছো। RRB ৰেলৱে গ্ৰুপ ডি যদি আপোনালোকে ফৰ্ম এপ্লাই কৰিছিল আৰু তাৰ এডমিট কাৰ্ডটো কেনেকৈ উলিয়াব পাৰি তাক জানিবলৈ বিচাৰে তেনেহলে এই ভিডিঅ'টো চাই থাকিব। এই ভিডিঅ'টোত মই ৰেলৱে RRB গ্ৰুপ ডি এডমিট কাৰ্ড কেনেকৈ উলিয়াব পাৰি তাক মই দেখাবলৈ চেষ্টা কৰি আছো। ৰেলৱে এডমিট কাৰ্ড উলিয়াবলৈ আপুনি প্ৰথমতে নিজৰ যিকোনো এটা মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ব্ৰাউজাৰ ওপেন কৰি গুগলত সাৰ্চ কৰিব RRB গ্ৰুপ ডি এডমিট কাৰ্ড ডাউনলোড বুলি সাৰ্চ কৰাৰ লগে লগে আপোনালোকে তলত পাই যাব RRB Group D Admit Card 2018 out download railway admit card gradup.co.sc railways নামৰ ওয়েবসাইটে ক্লিক কৰি দিব। এটা নতুন পেজ ওপেন হৈ যাব। ওপেন হোৱাৰ পিছত তলত স্ক্ৰল ডাউন কৰি চাব ৰেলৱে RRB Group D Admit Card download 2018 ডাউনলোড লিংক বুলি লিখা আছে তাত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এটা নতুন ওয়েবসাইট ওপেন হৈ যাব। ওয়েবসাইটত ক্যান্ডিডেট লগইন বুলি লিখা থাকিব তাত ইউজাৰ আইডি আৰু ইউজাৰ পাছৱৰ্ড ইউজাৰ আইডিত নিজৰ ৰেজিষ্ট্ৰেচন নম্বৰ ইউজাৰ পাছৱৰ্ডত ডেট অফ বাৰ্থ এন্ট্ৰি কৰি আপুনি এডমিট কাৰ্ডটো পাই যাব। মই আপোনাক দেখাইছো মোৰ নিজৰ ইউজাৰ আইডি আৰু ইউজাৰ পাছৱৰ্ড ঢালি মই মোৰ এডমিট কাৰ্ড ডাউনলোড কৰি দেখাইছো। মই নিজৰ ইউজাৰ আইডি এন্টাৰ ৰেজিষ্ট্ৰেচন নম্বৰ এন্টাৰ কৰিম ইউজাৰ আইডিত আৰু ডেট অফ বাৰ্থ ঢালি মই ডে 28 month month 11 year 19 তাৰপিছত আপুনি এই কেপচা কোডটো এন্টাৰ কৰিব। ইয়াত যি ধৰণে লিখা আছে সেই ধৰণে আপুনি এন্টাৰ কৰিব লাগিব। NWW 4D 8P2 আৰু লগইন কৰি দিব। ইয়াত লগইন কৰাৰ লগে লগে আপোনাৰ ডিটেইলছটো সম্পূৰ্ণৰূপে আহি গৈছে আৰু প্ৰিন্ট বুলি লিখা আছে। প্ৰিন্ট কৰিব হলে আপুনি প্ৰিন্ট বুলি তাত লিখা আছে তাত ক্লিক কৰি দিব। প্ৰিন্টত লিখা টিপি দিলে আপোনাৰ পেজটো PDF ফাইলত প্ৰিপেয়াৰ হৈ যাব আৰু এটি PDF ফাইলৰ জৰিয়তে আপুনি আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি প্ৰিন্ট কৰিব পাৰিব। যদি আপোনালোকক এই ভিডিঅ'টো হেল্পফুল লাগিছে তেনেহলে ভিডিঅ'টো লাইক কৰিব আৰু লগতে আপোনাৰ নিজৰ বন্ধু বান্ধৱীসকল যিসকলে RRB গ্ৰুপ ডি ফৰ্ম এপ্লাই কৰিছিল তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও অতি সহজে এডমিট কাৰ্ড উলিয়াই ল'ব পাৰে আৰু পৰীক্ষাত দি সফল লাভ কৰিব পাৰে। থেংক ইউ, ধন্যবাদ।